চকীদাৰ তেখেতলোক এতিয়া বৰ্তমানৰ এজন শিক্ষামন্ত্ৰী তেখেতক আমি আসলতে আমি শিক্ষকবিলাকে ক'বলৈ বেয়া লাগে অসাংবিধানিক শব্দ তথাপিতো কিছু তেওঁ চকীদাৰৰ নিচিনা আচৰণ কৰে বিষয়বস্তুৰ ওপৰত কোনো মানে গুৰুত্বপূৰ্ণ একো কথা নকয় কেৱল তৰল কথাবিলাক কৈ আমাক আঘাত দিয়ে কেৱল আমি 20 বছৰ 30 বছৰ 35 বছৰ শিক্ষকতা বিনা বেতনে শিক্ষকতা কৰাৰ পিছত আমি আসলতে যেটো শান্তনা তেখেতৰ পৰা পাব লাগিছিল বা শিক্ষা বিভাগৰ পৰা যেটো পাব লাগিছিল এই আমি পোৱা নাই বেতনটো আমি পোৱাই নাই যেটো মানসিক শান্তি এই শান্তিটো আমি পোৱা নাই অতি দুখ আৰু পৰিতাপৰ কথা এটা আটাইতকৈ ডাঙৰ কথা আমি শিক্ষকখিনি আসলতে এই ৰুনুজ পেগু বৰ্তমানৰ যিজন শিক্ষামন্ত্ৰী মহোদয় এখেতৰ মুখৰ ফালে চাই আমি আসলতে ইমান দিন অপেক্ষা কৰাই নাই কোনো কাৰণ আৰু তেখেতক আমাৰ মানে শিক্ষামন্ত্ৰী মহোদয়ক আমি যিমান দিন লগ পালো মই কোনো কাৰণতে নাভাবো তেখেতৰ যে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ যেটো ইতিহাস এই ইতিহাসটোৰ তেখেতৰ সাম্যক জ্ঞান কিবা অকণমান আছে এই কথাটো মই কোনো কাৰণতে নাভাবো আৰু তেখেতক আমি আসলতে এজন উপযুক্ত শিক্ষামন্ত্ৰী বুলি আসলতে অভিহিত নকৰো যিমান বাৰ লোক পাইছো তেখেতক যিমান বাৰ আমি তেখেতৰ পৰা অন্ততঃ কিবা এটা শুনিবলৈ কিবা এটা আশ্বাস পাবলৈ আমি তেখেতৰ ওচৰলৈ গৈছো হিমান দিন তেখেতে আমাক অপমান কৰিছে হিমান দিন তেখেতে আমাক উপলুঙা কৰিছে হিমান দিন আমাক তেখেতে তুচ্ছতাচলিত কৰিছে শিক্ষক হিচাপে আমি আসলতে সদায় সমাজত আমি আসলতে বঞ্চনাই পাই আহিছো আজি আমাৰ মাজৰ পৰা গম পাই আপোনালোকে 400ৰো অধিক শিক্ষকে এনেকে এইবিলাক কথাৰ কাৰণে তুচ্ছতাচলিতা বা অৱহেলা বঞ্চনা লঞ্চনা এইবিলাকৰ কাৰণে প্ৰায় 400ৰো অধিক শিক্ষকে আত্মহত্যা কৰিলে এইটো কথা প্ৰচাৰ মাধ্যমত ইতিমধ্যে বহুল প্ৰচাৰ হৈছে বিদ্যালয় প্ৰাদেশিকীকৰণৰ 2017 চনৰ এখন আইন আছে সেই আইনখন বহুত চিন্তা কৰি হাইকোৰ্টৰো তাত দিহা পৰামৰ্শ লৈ সেই আইনখন বনোৱা হ'ল আৰু আইনৰ আওতাত যিখিনি আমাৰ আহিল সকলোখিনি আমি প্ৰভিন্সিয়েলাইজেশ্যন কৰিলোঁ যদি 2017 চনৰ আইনখনৰ আওতাৰ ভিতৰত কোনোবা স্কুল আমাৰ ডিষ্ট্ৰিক্টটো ক'তো থাকি যোৱা নাই কিন্তু যদি কোনোবাই ক'ব বিচাৰে ক্লেইম কৰিব বিচাৰে ক্লেইমটো আহি আমাক দিলে আমি চাম যদি হয় তেখেতৰ ক্লেইমটো সঁচা তেখেতে তেতিয়াহ'লে প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাৰ ভিতৰলৈ আহিব নহ'লে আৰু কোনো নাহে আৰু সংশোধনীৰ কোনো কথা চৰকাৰৰ এতিয়া ভবা নাই 2017 চনৰ আওতাৰ ভিতৰত নপৰা এই বিদ্যালয়সমূহ সংশোধনীৰ জৰিয়তে এইবিলাকৰো প্ৰভিন্সিয়েলাইজ হ'ব বুলি এটা চক্ৰই প্ৰচাৰ চলাই আছে সেইকাৰণে আমি স্পষ্ট কৰি দিছোঁ এনেকুৱা এই আইনখনৰ সংশোধনীৰ কোনো প্ৰস্তাৱ চৰকাৰৰ নাই আমি সাৰ্ভে কৰি দেখিছোঁ যে আমাক যিমানখিনি বিদ্যালয় অসমত প্ৰয়োজন আৰু তাতকৈ কিছু বেছিহে আমাৰ বিদ্যালয় আছে এবং ওপৰঞ্চি বিদ্যালয়ৰ প্ৰয়োজন নাই এটা কথাটো হ'ল আমি বহু দিন ধৰি এই যিখন সংগ্ৰাম এই সংগ্ৰামখন চলাই আহিছোঁ যেতিয়াই 17-18 যিখন শিক্ষকক হত্যা কৰা আইন এই আইনখনক আমি আসলতে এই জন্মলগ্নৰ পৰাই 17-18 অসম চৰকাৰে যিখন মানে পদ প্ৰাদেশিকৰণ আইন যিখন বনাইছে এই আইনখনত আমি এই আইনখনৰ জন্মলগ্নৰ পৰাই সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই এই আইনখনক পদ প্ৰাদেশিকৰণ আইন বুলি আমি কোনো কাৰণতে মানি লোৱা নাই এই আইনখনক আমি ভেঞ্চাৰ যিবিলাক শিক্ষক আৰু শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠান আৰু শিক্ষকবিলাকক হত্যা কৰিবলৈ বনোৱা এখন আইন বুলি আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ সংবাদ মাধ্যমৰ সন্মুখতো কৈছোঁ আৰু এই ইয়াৰ বিপৰীতে বহুত প্ৰতিবাদো কৰিছোঁ বাৰু যি নহওক চৰকাৰে 21 চনত এই যিখন মানে পদ প্ৰাদেশিকৰণৰ যিটো ভেকো ভাওনা কৰিলে তাৰ পৰিণাম আপোনালোকে গম পাই সংবাদ মাধ্যমত দেখা পাইছে যে শিক্ষকবিলাকে শিক্ষামন্ত্ৰীৰ গাড়ীৰ আগত পৰি মৰিবলৈ মানে শিক্ষকবিলাক উদ্যত হৈছিল তেতিয়া কিন্তু আমাৰ তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে আমাক আশ্বাস দিছিল আমি যেতিয়া এই আইনখনৰ বিৰোধিতা কৰিছিলোঁ আৰু বিভিন্ন মানে পৰ্যায়েৰে আমি এই আইনখনৰ বিৰোধিতা কৰি আমাক যে প্ৰাদেশিকৰণ লাগে আইনখনৰ সংশোধন লাগে এনেকুৱা কথাৰে আমি আসলতে তেওঁৰ ওচৰলৈ তেওঁক আপত্তি কৰিছিলোঁ তেতিয়া তেওঁ আমাক আসলতে কৈছিল বিধানসভাৰ যিখন বিজেপি চৰকাৰৰ শেষৰখন বিধানসভা এই বিধানসভাটো তেখেতে কৈছিল যে যিবিলাক বিদ্যালয়ত অন্ততঃ মানে ল'ৰা ছোৱালী এনৰোলমেণ্ট আছে বা শিক্ষকবিলাকৰ যোগ্যতা আছে বা শিক্ষক আছে বিদ্যালয় চলি আছে এইবিলাক বিদ্যালয়ক আমি নিট বেচিছত হ'লেও আমি প্ৰাদেশিকৰণ কৰিম এই কথাষাৰ তেওঁ বিধানসভাত কৈছে এইটো অন ৰেকৰ্ড এইটো মিছা কথা নহয় তাৰোপৰি আটাইতকৈ ডাঙৰ কথা আমি শিক্ষকখিনি আচলতে এই ৰুনুজ পেগু বৰ্তমানৰ যিজন শিক্ষামন্ত্ৰী মহোদয় এখেতৰ মুখৰ ফালে চাই আমি
আমি আচলতে ইমান দিন অপেক্ষা কৰাই নাই কোনো কাৰণত আৰু তেখেতক আমাৰ মানে শিক্ষামন্ত্ৰী মহোদয়ক আমি যিমান দিন লগ পালোঁ মই কোনো কাৰণতে নাভাবোঁ তেখেতৰ যে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ যিটো ইতিহাস এই ইতিহাসটোৰ তেখেতে সাম্যক জ্ঞান কিবা অকণমানো আছে এই কথাটো মই কোনো কাৰণতে নাভাবোঁ আৰু তেখেতক আমি আচলতে এজন উপযুক্ত শিক্ষামন্ত্ৰী বুলি আচলতে অভিহিত নকৰোঁ যিমানবাৰ লগ পাইছোঁ তেখেতক যিমানবাৰ আমি তেখেতৰ পৰা অন্ততঃ কিবা এটা শুনিবলৈ কিবা এটা আশ্বাস পাবলৈ আমি তেখেতৰ ওচৰলৈ গৈছোঁ সিমান দিন তেখেতে আমাক অপমান কৰিছে সিমান দিন তেখেতে আমাক উপলুঙা কৰিছে সিমান দিন আমাক তেখেতে তুচ্ছ তাচ্ছলিত কৰিছে শিক্ষক হিচাপে আমি আচলতে সদায় সমাজত আমি আচলতে বঞ্চনাই পাই আহিছোঁ আজি আমাৰ মাজৰ পৰা গম পাই আপোনালোকে 400ৰো অধিক শিক্ষকে এনেকৈ এইবিলাক কথাৰ কাৰণে তুচ্ছ তাচ্ছিল্যতা বা অৱহেলা বঞ্চনা লঞ্চনা এইবিলাকৰ কাৰণে প্ৰায় 400ৰো অধিক শিক্ষকে আত্মহত্যা কৰিলে এইটো কথা প্ৰচাৰ মাধ্যমত ইতিমধ্যে বহুল প্ৰচাৰ হৈছে কেইদিনমান আগত ইউনিছ আলী বুলি এজন শিক্ষক আপোনালোকে প্ৰচাৰ মাধ্যমে খুব প্ৰচাৰ কৰিছিল যে তেখেতে বিনা বেতনে গোটেই জীৱনটো খাটি মানে বিদ্যালয়ৰ পৰা কান্দি কান্দি আহিব লাগিছে তেওঁৰ নিচিনা তেওঁ কিন্তু শিক্ষক নহয় বা তেওঁৱে প্ৰথম নহয় তেওঁৰ নিচিনা প্ৰায় 1000ৰো অধিক শিক্ষকে এনেকৈ কান্দি কান্দি মানে বিদ্যালয়ৰ পৰা অৱসৰলৈ আহিব লগা হৈছে এনেকুৱা এটা পৰিস্থিতি অসমত সৃষ্টি হৈছে কাৰ কাৰণে কেনেকৈ নাজানো কিন্তু এটা কথা যে প্ৰাদেশিকৰণৰ যিটো সমস্যা এই সমস্যাটোৱে এটা গতি পাইছিল এজন মানে আমাৰ বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ চিন্তাধাৰাৰে কিন্তু এটা গতি পাইছিল এইটো আমি স্বীকাৰ কৰিব লাগিব আৰু তেখেতৰ মুখৰ ফালে চাই আমি আচলতে ইমান দিন থাকিলোঁ এইকাৰণে থাকিলোঁ যে তেওঁ কৈছিল সময়ে সময়ে কৈছিল যে পৰ্যায়ক্ৰমে মই প্ৰাদেশিকৰণৰ কামখিনি শেষ কৰিম আৰু নিৰ্বাচনৰ 16 চনৰ যিটো নিৰ্বাচন আছে তেওঁ যেতিয়া নতুন বিজেপি আৰু 16 চনৰ নিৰ্বাচনত তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ ইয়াতে তেওঁলোকে উল্লেখ কৰিছিল আৰু তেওঁ ভাষণত প্ৰসংগত প্ৰায়ে কৈছিল প্ৰতিখন ভাষণতে প্ৰতিটো নিৰ্বাচনী ভাষণতে কৈছিল যে আমি যদি বিজেপি দলটো যদি শাসনলৈ আহোঁ তেতিয়া 45 দিনৰ ভিতৰত আমি মানে ভেঞ্চাৰ বিদ্যালয়ৰ যিটো সমস্যাটো আমি সমাধান কৰিম ভেঞ্চাৰ শব্দটোক অসমৰ মানে অভিধানৰ পৰা অসমৰ মানে ব্যৱস্থাৰ পৰা শিক্ষা ব্যৱস্থাৰ পৰা ভেঞ্চাৰ শব্দটোক আমি নোহোৱা কৰি দিম এই কথা এইটো আমি কোৱা কথা নহয় তেখেতে কৈছিল আৰু তেখেতে এটা ষ্টুডিঅ'ত কৈছিল যে অন ৰেকৰ্ড মোৰ এই ভিডিঅ'টো আপোনালোকে সংৰক্ষণ কৰি ৰাখক মই যদি বিদ্যালয়খিনি প্ৰাদেশিকৰণ নকৰোঁ তেতিয়া আপোনালোকে এই ভিডিঅ'টো আকৌ বজাই দিব বুলি এতিয়া কি হ'ল বাৰু যি নহওক তথাপিতো আমি কৰা বুলিয়ে ধৰি লৈছোঁ আমি আশা কৰি থকা কথাষাৰ আজি আমি ব্যক্ত কৰিম এতিয়াও আমি আশা কৰি আছোঁ এই কথাখিনি ৰণোজ পেগু মহোদয় শিক্ষামন্ত্ৰী তেখেতৰ মুখৰ পৰা আমি শুনিব বিচৰা নাই আজিৰ কথাটো হ'ল আজি শিক্ষামন্ত্ৰী মহোদয় বিগত 20 বছৰৰ শিক্ষামন্ত্ৰী তেখেত এই 20 বছৰ 2001 চনৰ পৰা 2021 চনলৈ এজন অদ্বিতীয় শিক্ষামন্ত্ৰী তেখেতৰ আজিৰ মাজে মাজে দুই এজন চকীদাৰ মানে শিক্ষামন্ত্ৰী আহি ডিপাৰ্টমেণ্টত বহিছে তেখেতৰ লগ চকীদাৰ তেখেতলোক এতিয়া বৰ্তমানৰ এজন শিক্ষামন্ত্ৰী তেখেতকো আমি আচলতে আমি শিক্ষকবিলাকে ক'বলৈ বেয়া লাগে অসাংবিধানিক শব্দ তথাপিতো কিছু তেওঁ চকীদাৰৰ নিচিনাই আচৰণ কৰে বিষয়বস্তুৰ ওপৰত কোনো মানে গুৰুত্বপূৰ্ণ একো কথা নকয় কেৱল তৰল কথাবিলাক কৈ আমাক আঘাত দিয়ে কেৱল আমি 20 বছৰ 30 বছৰ 35 বছৰ শিক্ষকতা বিনা বেতনে শিক্ষকতা কৰাৰ পিছত আমি আচলতে যিটো সান্তনা তেখেতৰ পৰা পাব লাগিছিল বা শিক্ষা বিভাগৰ পৰা যিটো পাব লাগিছিল এই আমি পোৱা নাই বেতনটো আমি পোৱাই নাই যিটো মানসিক শান্তি এই শান্তিটো আমি পোৱা নাই অতি দুখ আৰু পৰিতাপৰ কথা